হেল্ল', মিছিছৰ নাম হৈছে মিনু, মানে তাইৰ নাম হৈছে সবিতা। তাইৰ ঘৰ হৈছে গৌৰীপুৰ। এইটো গৌৰীপুৰ নহয় আকৌ, ধুবুৰী। আপুনি কোনে কৈ আছিল? তাৰ তাক গুলি ভায়েকে মাৰিছে আপুনি? বদমাচি কৰি আছিলে, সেইকাৰণে তাক এনকাউণ্টাৰ কৰিলো বেংগালোৰ বৰ্ডাৰ। বেপাৰ নেকি আছাম পুলিচৰ লগত লৈ পেলাই মাৰিলো তাক। সেইকাৰণে ভালকে থাকিব দিয়া তাক। আচল কথা কোৱাই নাই। যোৱা আগষ্টত লগ পাইছিলো এটা বাৰত, তাৰ পৰা লাভ হ'ল আৰু দুখৰ কাহিনী। মোৰ টাইম নাই যে, একেবাৰে গোৱালৈকে অপাৰেশ্যন। এতিয়া অপাৰেশ্যন কামতো একেবাৰে ক'ত গোৱাই নহয়, একেবাৰে তোমাৰ চৌদি আৰৱ, কুৱেইট, ছিংগাপুৰ, মালয়েছিয়া। মাজতে সোমালে কোন মিনু। এই ভায়েকটোৱে মিলি পেলাই, সেইকাৰণে ভায়েকক মাৰি পেলালো নংপুত। আছাম পুলিচক লৈ পাৰ্টদা আছিলে কোন, পাৰ্টজ্যোতি মহন্ত। মোক ক'লে আজিয়ে ওলাব লাগিব তই, লগতে তাইকো মাৰি পেলালো। ফিনিছ। এইটোও ভাল লাগে। মই আকৌ কওঁ এই সৰু সুৰা কথাহে এইবিলাক। মাৰিছা গোটেই তেজেৰে গোন্ধ হৈ আছে। যোৱা বছৰ আগষ্টত লগ পাইছিলো, তাৰপিছত মৰম দিলো, মৰম নুবুজিলে, বেয়া ধান্দাত থাকে। তাৰপিছত আজি আৰু উপায় নাই, তাই দুখ নাই, দুখ আছিল তাইৰ ভায়েকটো ৰাকেশ। আজি এনকাউণ্টাৰ কৰি পেলালো। আৰু ক'ত মাৰিলো? নংপো। ক'ত? মেঘালয়। এইটো আছাম পুলিচৰ লগত মাৰিছো আজি। 8টা গুলি মাৰিছো তাক, 8টা গুলি মাৰিছো নিজৰ হাতেৰে। ডিফেন্স মিনিষ্টাৰ গম পাইছা? সেইকাৰণে মৰক ভালকে থাকিব, নহ'লে তাতে চুটাই দিম তাক। বজাত কণ্টিনিউ 2-3 মিনিটৰ মূৰে মূৰে 7টাকৈ কল আহিছিলে। তো প্ৰথম কলটো আমি ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ। এইটো আননোন নম্বৰৰ পৰা এটা কল আহিছিলে, একেটা নম্বৰৰ পৰা বাকী কলকেইটাও আহিছিলে। প্ৰথম কলটো আমি ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ, আৰু তাত যিজন ব্যক্তিয়ে ফোন কৰিছিলে, এজন অচিনাক্ত ব্যক্তি, আমি ধৰিব পৰা নাই কোনে কৰিছে। তেখেতে মোৰ পৰিবাৰক ফোন কৰি কৈছে যে তেখেতে ভাস্কৰজ্যোতি মহন্ত বুলি নিজকে, প্ৰাক্তন DGP বুলি চিনাক্তকৰণ মানে নিজকে কৈছে। আৰু তাৰপিছতে তেখেতে নিজৰ বিভিন্ন মানে তেখেতে কোৱা মতে কাৰোবাক মাৰ্ডাৰ কৰা, কাৰোবাক এনকাউণ্টাৰ কৰা কথা বাৰে বাৰে ফোন কৰি কৈ গৈ আছিলে। আৰু বিগত কলকেইটাত তেখেতে স্পষ্টভাৱে কৈছিলে যে তেখেতে অসম পুলিচৰ সহায়ত শ্বিলঙৰ নংপুত এজন মানুহক, কোনোবা তেওঁ ৰাকেশ বুলি নাম কৈছিলে, আৰু সেই ব্যক্তিজনক তেওঁ হত্যা কৰা বুলি তাতে কৈছিলে। আৰু তেখেতে এইটোও কৈছিলে যে তেখেতে 8 জাই গুলি ফুটাই নিজ হাতেৰে তেওঁক এনকাউণ্টাৰ কৰি আহিছিলে। আৰু তেওঁ কোৱা মতে সেই ফোন কৰা সময়টোত তেখেতৰ গাত মানে হত্যা কৰি পেলাই গাত গোটেই তেজেৰে ৰাঙলী হৈ আছে বুলিও তেখেতে মন্তব্য কৰিছিলে। তাৰপিছতে তেখেতে অসম পুলিচৰ সহায়ত তেখেতে কৰি থকা কাম কৰা বুলি বাৰে বাৰে কৈ গৈ আছিলে। আৰু তেখেতে এইটোও জনাইছিলে যে তেখেতে অকল ভাৰততে নহয়, বেলেগ দেশতো গৈ তেখেতে অপাৰেশ্যন, এনকাউণ্টাৰ ধৰক এনেকুৱা ধৰণৰ অপাৰেশ্যন তেখেতে চলায়। আৰু বিগত একেবাৰে লাষ্টৰ কলটোত তেখেতে কৈছিলে যে তেখেতে ইণ্ডিয়ান, আমাৰ ভাৰতীয় যিজন ডিফেন্স মিনিষ্টাৰ, তেখেতৰ লগত তেখেতৰ ভাল, আৰু মোৰ নামটো উল্লেখ কৰি তেখেতে কৈছিলে যে ময়ূৰক ভালকৈ থাকিব দিবা, নহ'লে ঘৰতে গৈ তেখেতক মই গুলিয়াই মাৰিমগৈ। গতিকে এই যিটো কালি ফোন কল আহিলে, সেই ফোন কলটোৰ পৰা মোৰ পৰিয়ালবৰ্গ, বিশেষকৈ মোৰ ৱাইফ আৰু মোৰ ভাতৃ, যিমানে আমি ঘৰত মানুহ আছোঁ, প্ৰায় মোকো লগত ধৰি আমি বিশেষভাৱে চিন্তিত হৈ আছোঁ। কাৰণ এটা ডাঙৰ প্ৰাণৰ ভাবুকি আহিছে। আৰু মানে যিহেতু ব্যক্তিজনকো এতিয়ালৈকে আমি চিনাক্তকৰণ কৰিব পৰা নাই, গতিকে মই ভাবোঁ যে এটা ডাঙৰ কথা হৈছে। গতিকে আমি আজি মোৰ দুজনমান পুলিচৰ মানুহ চিনাকি আছিলে, তেখেতৰ লগতো আলোচনা কৰিলোঁ। দুজনমান সাংবাদিকো মোৰ চিনাকি আছিলে বিশিষ্ট, তেখেতৰ লগতো মই আলোচনা কৰিলোঁ। কৰি পেলাই আজি বিষয়টো আমি দেৰগাঁও থানাত ৰুজু কৰিলোঁ, FIR এখন দিয়া হ'ল। আৰু লগতে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ গোলাঘাটৰ মই পাৰ্চনেলি নিজে গৈ মানে বিষয়টো অৱগত কৰালোঁ। আৰু তেখেতক এইটো ৰিকুৱেষ্ট কৰিছোঁ যাতে দোষীকটো ধৰাটোতো এটা মূল উদ্দেশ্য হয়, আৰু লগতে যাতে মোৰ প্ৰাণৰো যিটো এইটো ভাবুকি আহিছে, তাতে মোক যেন চৰকাৰৰ ফালৰ পৰা বা মানে প্ৰশাসনৰ ফালৰ পৰা মোক সুৰক্ষা প্ৰদান কৰে, সেইটো এটা মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু মোৰ
ধৰক ব্যৱসায়িক ফালৰ পৰা মানে তেতিয়া প্ৰশ্ন এইটো সোধা হৈছে যে মোৰ কিবা কোনোবা শত্ৰু মই কাৰোবাক সন্দেহ কৰিছোঁ নেকি বা তেনেকুৱা কথা মোক সোধা হৈছিলে। গতিকে তেনেকুৱাত মই কৈছিলোঁ যে মোৰ তেনেকুৱা ব্যক্তিগতভাৱে কোনো শত্ৰু নাই, আৰু যিহেতু মই এজন সমাজকৰ্মী হয়, মই সমাজৰ কিছু কাম কৰি আহিছোঁ, মই ভাৰতীয় জনতা পাৰ্টীৰো সদস্য হয়। গতিকে তেনেকুৱা স্থলতো মোৰ দেখাত মই কোনো শত্ৰু পোৱা নাই। গতিকে এতিয়া চিন্তাৰ বিষয় হৈছে যে মোৰ প্ৰাণক লৈহে এতিয়া অকণমান চিন্তা হৈছে, আৰু অলপ খোলাকৈ ঘূৰা ফুৰা কৰিবলৈ এতিয়া অলপ ভয় আহি পৰিছে। গতিকে তাকে মই অৱগত কৰাবলৈ আজি এই প্ৰেছ মিটটো দিছোঁ, আৰু আপোনালোকক মই এই বিষয়ে অৱগত কৰাইছোঁ। টোটেল 7টা কল আহিছিলে। প্ৰথম 3টা কলত মোৰ ৱাইফ মানে ফোনটো মোৰ ৱাইফলৈ আহিছে, আৰু প্ৰথম কলটো ৰেকৰ্ডিং আমি কৰিব পৰা নাই। যিহেতু এটা ফোন আহিলে সাধাৰণতে ৰেকৰ্ডিং কৰা নহয়। আৰু মানুহজন মানে এইটো লক্ষণীয় হ'ব যে তেওঁ প্ৰত্যেকটো ফোন মানে তেখেতে 30 ছেকেণ্ড বা 40 ছেকেণ্ডত কাটি দিয়ে, আকৌ 1 মিনিটমান ৰখি পেলাই আকৌ ফোনটো কৰে। গতিকে তাৰ পিছৰ কলকেইটা আমি ৰেকৰ্ডিং কৰিছোঁ। তেওঁ প্ৰথমতে প্ৰথম কলটোত যিটো আমি ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, সেই কলটোত নিজক প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত বুলি কৈছে। এনকাউণ্টাৰ তেওঁ কৈছে। তাৰ পিছৰ কলবোৰলৈ তেওঁ ভাষ্যটো অলপ সলনি হ'ল। তাত তেখেতে কৈছে যে মই অসম পুলিচৰ সহায়ত আমুক জেগাত এনেকৈ কিমান মানুহৰ নাম কৈছে, মই চিনি নাপাওঁ, সেই মানুহবোৰক তেওঁ এনকাউণ্টাৰ কৰিছে বোলে। আৰু তাৰপিছতে তেওঁ পাৰ্থজ্যোতি মহন্ত বুলিও কৈছে, সম্ভৱ চাগে অলপ ভুল হ'ব পাৰে, নাজানো। আৰু ইণ্ডিয়ান ডিফেন্স মিনিষ্টাৰ সেই বস্তুটো তেওঁ একদম লাষ্টত ভালকৈ স্পষ্টভাৱে উল্লেখ কৰিছে। মোৰ নাম উল্লেখ কৰি কৈছে যে ময়ূৰক ভালকৈ থাকিব দিবা, নহ'লে ঘৰতে গৈ তাক মাৰি থৈ আহিম। মোৰ মিছেছক কৈছে। মোৰ মিছেছলৈ আহিছিলে। মোৰ মিছেছৰ ফোন নম্বৰত ফোনটো আহিছে, মোলৈ ফোনটো অহা নাই। মোৰ নম্বৰত নাই অহা, মোৰ মিছেছৰ ফোনত ফোনটো আহিছে। মানে ধৰক চাওক, এনেইতো ঘূৰি ফুৰি থাকোঁতেতো বহুত কথা কৈ থাকে, কিন্তু ইমান আমি গুৰুত্ব সহকাৰে নলওঁ। কিন্তু এইটো যেতিয়া প্ৰাণৰ ভাবুকি যেতিয়া কথাটো আহিব, তেতিয়াতো ক'বলৈ বাধ্য হ'ব লাগিব ন। কাৰণ কেলৈ মোৰো এখন সংসাৰ আছে, মোৰ ল'ৰা ছোৱালী আছে। ৰাজহুৱা কাম কৰি থাকোঁতে যদি মোৰ প্ৰাণেই গুচি যায়, তেতিয়া মোৰ সংসাৰখন কোনে চলাব? তেনেকুৱা এটা কথা। আগতেও কৈছোঁ যে মই তেনেকুৱা কোনো মোৰ স্পষ্টভাৱে শত্ৰুটো মোৰ চকুত দেখা নাই। ব্যৱসায়িকভাৱেও দেখা নাই, ৰাজনীতিকভাৱেও মই কাকো শত্ৰু বুলি নাভাবোঁ। কাৰণ মই চবৰ লগতে মিলিজুলিয়ে থাকোঁ আৰু চবকে ভাল ব্যৱহাৰ কৰোঁ। গতিকে মই নাভাবোঁ যে তেনেকুৱা ধৰণৰ কোনোবাই কৰিছে বুলি। মইতো এতিয়া এই অলপ দেৰি আগত গম পোৱা মতে লোকেশ্যন ট্ৰেছ কৰিছিলে, গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ আশে পাশে বুলি লোকেশ্যনটো ওলাইছে। আৰু থানাৰ পৰা এটা ফোনো কৰিছিলে, তেওঁ ফোনটো কল ৰিচিভ কৰিছে। তাৰপিছতে তেওঁ দেৰগাঁও থানা বুলি কোৱাৰ লগে লগে ফোনটো কাটি দিছে। 5টামান আছে ছাৰ, মই আপোনালোকক চেণ্ট্ৰেল ডিফেন্স মিনিষ্টাৰ গম পাইছা? সেইকাৰণে ময়ূৰক ভালকৈ থাকিব, নহ'লে তাতে চুটাই দিম তাক। এইটোত একদম স্পষ্টভাৱে ডিফেন্স মিনিষ্টাৰৰ নাম কৈছে। আগৰ আপোনাৰ পাইছিলোঁ এটা বাৰত, তাৰ পৰা লাভ হ'ল। আৰু দুখৰ কাহিনী, মোৰ টাইম নাই একেবাৰে গোৱালৈকে অপাৰেশ্যন। এতিয়া অপাৰেশ্যন কামতো একেবাৰে ক'ত গোৱাই নহয়, একেবাৰে তোমাৰ চৌদি আৰৱ, কুৱেইট, ছিংগাপুৰ, মালয়েছিয়া। 8822674079 ৰাতিপুৱা 11:30 পৰা ষ্টাৰ্ট হৈছে, আৰু কণ্টিনিউ এইটো আপোনাৰ কিমান 12টা মই চাই দিছোঁ। কলটো 11:30 মানে 11:28 প্ৰথম কলটো আহিছে। তাৰপিছৰ পৰা কণ্টিনিউ এনেকৈ চলি গৈ আছে একদম মানে প্ৰায় 12টামান বজালৈকে। 8822674079 শেষত এইটোৱে কয় যে ময়ূৰক ভালকৈ থাকিবলৈ কবি, নহ'লে ঘৰতে গৈ তাক চুটাই থৈ আহিম। তাৰ আগৰ কলটোত তেখেতে কৈছে যে পাৰ্থজ্যোতি মহন্ত মোৰ লগতে আছে, এনেকৈ কৈছে। তেওঁ কাক বুজাইছে নাজানো আৰু, কিন্তু তেওঁ অসম পুলিচ বুলি কৈ আছে কাৰণে আমি ভাবিছোঁ যে অসম পুলিচৰে কোনোবা এজন বিষয়া হ'ব পাৰে। প্ৰথমতেতো লৈছিলে, আৰু ইণ্ডিয়ান ডিফেন্স মিনিষ্টাৰ বুলি কৈছে নহয়, সেইকেইটা মানুহৰ তেওঁ নাম লয়। কিন্তু বস্তুটো এনেকৈ মানে মানুহক বদনাম কৰি থকাটো ভুল হৈছে, প্ৰাণৰ ভাবুকি দিয়াটো ভুল হৈছে। আৰু এনেকৈ ইমান সন্মানীয় পুলিচ অফিচাৰ, ডেজিগনেটেড অফিচাৰ নামটো বদনাম কৰাটো আচলতে ভাল কথা হোৱা নাই। জিলা কাৰ্যনিৰ্বাহক সদস্য হৈ আছোঁ।
আহ্বান মানে আমি দলীয়ভাৱেতো ধৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এতিয়া গাৰ্জেন আৰু এই বিজেপিৰ চৰকাৰৰ দিনততো ক্ৰাইমটোৰ ৰেটটো আমি দেখাত আমি যদি জেনেৰেল পাব্লিক ক'ব যাওঁ 99% আগতকৈ কমি গৈছে কিন্তু আমিতো দলীয়ভাৱে এবাৰ তেখেতক আহ্বান জনামেই যে আমি এইটো কণ্ডিশ্যন আমাৰ ধৰক আমি দলৰ কামেই কৰি ঘূৰি আছোঁ গতিকে আমিতো সেইটো কমেই আৰু কিন্তু আপোনালোকৰ মাধ্যমে আমি এইটো আহ্বান জনাব বিচাৰিছোঁ যে মেইন কথা হ'ল কি দোষীটো প্ৰথমটো ধৰিব লাগে এইটোতো প্ৰথম কথা সদায় চব বস্তুৰে থাকে লগতে যি মানে প্ৰাণৰ ভয় আহিছে যদি পাৰি চৰকাৰৰ ফালৰ পৰা অকণমান যদি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যদি অকণমান প্ৰটেকশ্যনৰ কিবা এটা ব্যৱস্থা কৰে কাৰণ আমি বহুত সুদূৰ অঞ্চললৈ গৈ থাকোঁ সেই সুদূৰ অঞ্চলত মানুহটো নাই কুকুৰ এটাও দেখিবলৈ নাথাকে কিছুমান জেগাত হয় যদি পাৰে মানে তেনেকৈ কৰিলে ভাল হয় কাৰণ কেলৈ যদিও ক্ৰাইম ৰেট কমি গৈছে মানুহ মৰাটো আজিকালি একদম সহজ কথা হৈ গৈছেতো আমি দেখিয়ে থাকোঁ নিউজত শুনিয়ে থাকোঁ যে মানুহ কোনোবাই ক'ৰবাত মাৰি দিলে ৰাস্তা কিনাৰত পলাই থৈ গ'ল গতিকে গুলিৰ আগতনো কোন থাকিব পাৰিব গুলিৰ আগতো কোনো থাকিব নোৱাৰে চাওক এটা কথা এনেকুৱা মানে চৰকাৰখনক দোষ দিয়া বা চৰকাৰখনক গুণ গোৱা গোটেই বস্তুটোত আহি যায় জেনেৰেল পাব্লিকৰ কি হৈ আছে জেনেৰেল পাব্লিকৰটো আমি দেখা মতে ক্ৰাইম ৰেট কমি গৈছে চৰকাৰে সুশাসন চলাই আছে নিজৰ আৰু ইয়াতকৈ মই ভাবোঁ ইমান ধুনীয়া চৰকাৰ বেলেগ চৰকাৰ কি জানিবা চলাব পাৰিব আৰু মাননীয় আমাৰ যি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা CM অসমৰ ৰাইজে পাবৰ কাৰণে ভাগ্য লাগিব আৰু কিজানিবা আৰু ভৱিষ্যতে পাব মই ভাবোঁ মোৰ মতে মই নিজেও তেওঁক ফ'ল' কৰোঁ মই নিজেও তেওঁক আইডল হিচাপে লওঁ কিন্তু দলীয় কৰ্মী হিচাপে কিজানি ভাবুকিটো আহিছে বস্তুটো এনেকৈ ভাবিছোঁ তাৰমানে দলীয় এইটো কিবাও হ'ব পাৰে মানে দলত কিবা কৰি আছোঁ কাৰণেতো ভাবুকি কোনোবাই দিব পাৰে ন কিন্তু জেনেৰেল পাব্লিকৰ তাত কথা নাহেগৈ আৰু চৰকাৰৰ ওপৰতো প্ৰশ্ন নুঠায় তেনেকুৱাত মানে